আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 41 নম্বৰ দিন আৰু 41 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি দানা দি দিছোঁ আৰু পানীও দি দিছোঁ। বৰ্তমান পানীত কোনো ধৰণৰ মেডিচিন নাই আবেলি, কিন্তু ৰাতিপুৱা মেডিচিন দিছিলোঁ। ৰাতিপুৱা লিভাৰ টনিক দিছিলোঁ আৰু লিভাৰ টনিকৰ লগত মাল্টিভিটামিনটো দিছোঁ, যোনটো ভিটামিন মিনাৰেল আৰু এমাইনো এচিড আছে, যিটো গ্ৰোথ প্ৰমোটাৰো কাম কৰে, যিটো জিপ্ৰমিনত থাকে যিবিলাক, সেইবিলাকো আছে উপাদান। তাৰ লগতেও বহুতো উপাদান আছে, সেই বিষয়ে মই ভিডিঅ' এটা বনাই পেলাই কৈছিলোঁ। সেয়া দি দিছোঁ ৰাতিপুৱা আৰু বৰ্তমান সুদা ঠাণ্ডা চাফা পানী দিছোঁ। ৰাতিপুৱা যোনদিনাখন ঠাণ্ডা অকণ বেছিকৈ পৰি থাকে সেইদিনাখন কুহুমীয়া গৰম পানী নহ'লে ঠাণ্ডা পানী দিওঁ, আৰু আবেলি সময়ত সদায় ঠাণ্ডা পানী দিয়া যায়। আৰু আজি গোটেই দিনটো বতৰটো ডাৱৰীয়া হৈ আছে। ডাৱৰীয়া মানে ৰ'দ ওলোৱা নাই। এতিয়া আবেলি সময়ত অলপ অলপ ৰ'দ ওলাইছে, সেইকাৰণে আজি অকণমান ঠাণ্ডাটো বেছি। দিনতো অলপ অলপ ঠাণ্ডা, কিন্তু দিনত পৰ্দা উঠাই দিছিলোঁ সম্পূৰ্ণকৈ, পেলাই থোৱা নাই, যাতে ভিতৰৰ যিখিনি ৰাতি গেছ জমা হৈ থাকে সেইখিনি সম্পূৰ্ণকৈ ওলাই ভিতৰটো গোটেই শুকাই যায়। আৰু দানা পৰিমাণো বঢ়াই দিয়া গৈছে, পানীৰ পৰিমাণো বঢ়াই দিয়া গৈ আছে ডেইলি। কাৰণ কিয়, দানা যিমান দিলেও মুৰ্গীখিনিক নাতে, বেছিকৈ খাবলৈ উৎপাত কৰিয়ে থাকে দানাত। দানা ইমান খোৱাৰ পিছতো এতিয়াও মানে দানাৰ পৰা ভিৰ আঁতৰাই নাই। দানা শেষ হৈ গ'ল, যি অলপ অলপ আছে সেয়াকে চুচি বাচি খাই আছে। আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।